নমস্কাৰ, পুনৰ মই আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ মুৰ্গী মাংসৰ এটা ৰেচিপি। আপোনালোকে নিশ্চয় এই ৰেচিপিটো আগতে বনাই খোৱা নাই আৰু এই ভিডিঅ'টো চাই আপোনালোকে বনাই খাব। মই এই ৰেচিপিটো বনাইছোঁ ৰঙালাও আৰু জহা ভোল দি। আপোনালোকে চাওকচোন মই কেনেকৈ বনাইছোঁ। এই ৰেচিপিটোৰ বাবে মই এটা পিঁয়াজ কাটি লৈছোঁ আৰু কেইটুকুৰামান মাংস লৈছোঁ আৰু এটা জহা ভোল আৰু এটুকুৰা ৰঙালাও কাটি লৈছোঁ। আনফালে এটা কেৰাহীত মই অলপ তেল গৰম হ'বৰ বাবে থৈ দিছোঁ আৰু তেলখিনি গৰম হৈছেই। এতিয়া মই তেলত দিম কেইটামান পাঁচফোৰণ আৰু পাঁচফোৰণকেইটা অলপ ৰঙা হ'বৰ কাৰণে থৈ দিম আৰু তাৰপিছত মই কাটি লোৱা পিঁয়াজটো দি দিছোঁ তেলত। এতিয়া মই পিঁয়াজখিনি অকণমান সময়ৰ বাবে ভাজি ল'ম আৰু তাৰপিছত মই মাংসখিনিও দি দিম। আপোনালোকে ভাবিছে চাগৈ জহা ভোলৰ লগতনো মাংস খায়নে? এই ভিডিঅ'টো চাই আপোনালোকে এদিন বনাই খাবচোন, কেনেকুৱা পাই জনাব। আপোনালোকে মাংসত সদায় মছলা দিয়ে নিশ্চয় খায় আৰু এদিন এনেকৈ জহা ভোলৰ লগত বনাই খাব। কেতিয়াবা মছলা দি মাংস খাবলৈও আমনি লাগে আৰু তেতিয়া এনেকৈ বনাই খাব। খাবলৈ নিশ্চয় ভালেই পাব। মই তেলতে একেবাৰে হালধিখিনিও দি দিছোঁ। জহা ভোলৰ লগত মাংস বনালে আপোনালোকে মছলা দিব নালাগে, মছলা নিদিলেও ভাল লাগে। মই একেবাৰে মাংসখিনিও দি দিছোঁ। মাংসখিনি এতিয়া অলপ সময়ৰ বাবে ভালকৈ ভাজি ল'ব লাগিব। এই ৰেচিপিটো একেবাৰে সহজতেই হয়। আমি আদা নহৰু পিচিবও দৰকাৰ নাই বা মছলাও দিব দৰকাৰ নাই। এতিয়া মই নিমখখিনিও দি দিছোঁ। নিমখটো মই একেবাৰে সোৱাদ অনুসৰিয়েই দি দিছোঁ। আপোনালোকে এই ৰেচিপিটো যদি এবাৰ খায় তেতিয়াহ'লে আপোনালোকৰ আকৌ এবাৰ খাবলৈ মন যাব। গতিকে আপোনালোকে নিশ্চয় এই ৰেচিপিটো বনাই খাব বুলি আশা কৰিলোঁ আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈও নাপাহৰিব। আৰু মোৰ চেনেলৰ যদি আপোনালোক নতুন ভিউৱাৰ্ছ বা মোৰ ভিডিঅ' প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেলটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। গেছৰ জুইটো মই হাই ফ্লেমতে ৰাখিছোঁ আৰু সেইকাৰণে মাংসখিনি কেৰাহীটোত অকণমান লাগি ধৰিছে। এই ৰেচিপিটোত দুটামান কেঁচা জলকীয়া তেলত দিলেও খাবলৈ ভাল লাগে। মই আজি দিয়া নাই। আপোনালোকে যদি জলকীয়া খাই ভাল পায় তেতিয়াহ'লে দুটামান কেঁচা জলকীয়া তেলতে একেবাৰে দি দিব। মাংসখিনি পিঁয়াজখিনি অলপ ৰঙা হোৱালৈকে ভাজি ল'ব লাগিব আৰু মাংসখিনিও অলপ তেলতেই সিজিব লাগিব। এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ আৰু বেছি সময়ো নালাগে। ভজা হৈ গৈছে আৰু মই কাটি লোৱা ভোল আৰু ৰঙালাও টুকুৰাখিনিও দি দিছোঁ। এতিয়া মই পাচলিখিনি মাংসখিনিৰ লগত ভালকৈ মিক্স কৰি ল'ম। আপোনালোকে এই ৰেচিপিটো বনাওঁতে জহা ভোলহে ল'ব, কাৰণ জহা ভোল দিলে খাবলৈ বেছি টেষ্টি হয়। এই ৰেচিপিটোত পানী ব্যৱহাৰ কৰা নহয়, কাৰণ ভোল আৰু ৰঙালাওৰ পৰা পানী ওলায়। আৰু এয়া চাওকচোন, ভোল আৰু ৰঙালাওৰ পৰা পানী ওলাবলৈ ধৰিছে। আপোনালোকে যদি কেতিয়াবা এনেকৈ জহা ভোলৰ লগত মাংস বনায় তেতিয়াহ'লে দাইল নবনালেও হয়। ইয়াৰ জোলখিনি দিয়েই ভাত খাব পাৰি। মই এতিয়া ঢাকনিখন আঁতৰাই আকৌ এবাৰ ভালকৈ লৰাই দিম। চাওকচোন, এয়া ভোলৰ পৰা বহুতখিনি পানী ওলাইছে। গতিকে আপুনি এই ৰেচিপিটোত পানী দিবৰ দৰকাৰ নাই। পাচলিৰ পৰাই পানী ওলাইছে, গতিকে এই পানীখিনিতেই ভোল আৰু ৰঙালাও সিজি যাব। গতিকে আপোনালোকে এই ৰেচিপিটো বনাওঁতে পানী ব্যৱহাৰ নকৰিব। মই এতিয়া ঢাকনিখন আকৌ লগাই দিছোঁ, কাৰণ ঢাকনিখন লগাই দিলে ৰঙালাও আৰু ভোলখিনিও সোনকালে সিজিব। এয়া চাওকচোন, ৰঙালাও আৰু জহা ভোলখিনি প্ৰায় সিজিছেই। গতিকে আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু বনাই খাব। প্লিজ কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ৰঙালাওখিনি যিহেতু সিজিছেই, গতিকে মই হেতাৰে অকণমান ভাঙি দিছোঁ। তেতিয়া আঞ্জাখন খাবলৈ বেছি টেষ্টি হ'ব। আপোনালোকেও যদি এনেকৈ জহা ভোলৰ লগত ৰঙালাও দি বনায় তেতিয়াহ'লে ৰঙালাওখিনি অকণমান ভাঙি দিব আৰু তেতিয়া আঞ্জাখনো অকণমান ডাঠ হৈ যাব আৰু খাবলৈও বহুত বেছি ভাল লাগিব। এয়া মোৰ আঞ্জা ৰেডি হৈ গ'ল আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।